নমস্কাৰ। আজি আপোনালোকৰ মাজলৈ কেইটামান কুৱেশ্যন এনচাৰ লৈ আহিছোঁ আৰু আপোনালোকৰ কিমানটা শুদ্ধ হৈছে তলত কমেণ্ট কৰি জনাব। আহকচোন এতিয়া কুৱেশ্যন এনচাৰসমূহ আলোচনা কৰোঁ। কুৱেশ্যন নম্বৰ 1, নিম্নলিখিত কোনখন ৰাজ্যই ম্যানমাৰৰ লগত সীমা ভাগ বতৰা নকৰে? ইয়াত অপশ্যন দিয়া আছে নাগালেণ্ড, অৰুণাচল, অসম আৰু মিজোৰাম। ইয়াত শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ অসম। নেক্সট কুৱেশ্যন, অসমীয়া ল'ৰাৰ মিত্ৰ পুথিখন কোনে লিখিছিল? ইয়াত অপশ্যন দিয়া আছে নবীন চন্দ্ৰ বৰদলৈ, নীলা বাইদেউ, জ্যোতিপ্ৰসাদ আৰু আনন্দৰাম ঢেকিয়াল ফুকন। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ আনন্দৰাম ঢেকিয়াল ফুকন। নেক্সট কুৱেশ্যন, সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত? ইয়াত অপশ্যন দিয়া আছে পিতল, মৰাপাট, জাপি শিল্পকলা আৰু কাঁহৰ বাচন বৰ্তন। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ কাঁহৰ বাচন বৰ্তন। নেক্সট কুৱেশ্যন, ভূপেন হাজৰিকাই কোন বৰ্ষত দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল? ইয়াত অপশ্যন দিয়া আছে 1992, 1988, 1927 আৰু 1999। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 1992। নেক্সট কুৱেশ্যন, কোনখন ঠাইক ভাৰতৰ চিলিকন উপত্যকা বুলি কোৱা হয়? ইয়াত অপশ্যন দিয়া আছে হায়দৰাবাদ, অসম, ৰাজস্থান আৰু বাংগালোৰ। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ বাংগালোৰ। নেক্সট কুৱেশ্যন, ভাৰতৰ বন গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত? ইয়াত অপশ্যন দিয়া আছে ডেৰাডুন, দিল্লী, যোৰহাট আৰু গুজৰাট। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ডেৰাডুন। নেক্সট কুৱেশ্যন, চৰ্দাৰ সৰোবৰ বান্ধ কোন নদীত নিৰ্মিত? ইয়াত অপশ্যন দিয়া আছে গংগা, তাপ্তি, জাজি আৰু নৰ্মদা। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ নৰ্মদা। নেক্সট কুৱেশ্যন, ভাৰতৰ কোন ৰাজ্যই সকলোৰে ঘৰত বৰষুণ পানী সংৰক্ষণ বাধ্যতামূলক কৰিছে? ইয়াত অপশ্যন দিয়া আছে কেৰেলা, গোৱা, মেঘালয় আৰু তামিলনাডু। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ তামিলনাডু। নেক্সট কুৱেশ্যন, ভাৰতত মৰাপাটৰ সৰ্বাধিক কৃষিক্ষেত্ৰ ক'ত পোৱা যায়? ইয়াত অপশ্যন দিয়া আছে মণিপুৰ, মেঘালয়, পশ্চিমবংগ আৰু মাজুলী। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ পশ্চিমবংগ। নেক্সট কুৱেশ্যন, হালধীয়া বিপ্লৱ কোনটো উৎপাদনৰ সৈতে জড়িত? ইয়াত অপশ্যন দিয়া আছে কয়লা, তেলৰ বীজ, কপাহ আৰু চেনি। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ তেলৰ বীজ। নেক্সট কুৱেশ্যন, তলৰ কোনটো চিমেণ্ট উদ্যোগত বৃহৎ পৰিমাণে ব্যৱহাৰ কৰা হয়? ইয়াত অপশ্যন দিয়া আছে চূণশিল, আলতীয়া মাটি, কয়লা আৰু জিপচাম। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক চূণশিল। নেক্সট কুৱেশ্যন, উত্তৰ আৰু দক্ষিণ ভাৰতক পৃথক কৰা পৰ্বতমালাৰ নাম কি? ইয়াত অপশ্যন দিয়া আছে হিমালয়, পশ্চিম ঘাট, সতপুৰা আৰু বিন্ধ্য পৰ্বত। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ বিন্ধ্য পৰ্বত। নেক্সট কুৱেশ্যন, গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কেতিয়া স্থাপন হৈছিল? ইয়াত অপশ্যন দিয়া আছে 1920, 1999, 1970 আৰু 1987। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ 1970। নেক্সট কুৱেশ্যন, কোনটো পাহাৰৰ শিখৰত কামাখ্যা মন্দিৰ অৱস্থিত? ইয়াত অপশ্যন দিয়া আছে নীলাচল, হিমালয়, গৌৰী আৰু চিত্ৰাচল। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক নীলাচল। নেক্সট কুৱেশ্যন, সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? ইয়াত অপশ্যন দিয়া আছে নগাঁও, দৰং, শোণিতপুৰ আৰু তিনিচুকীয়া। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ শোণিতপুৰ। নেক্সট কুৱেশ্যন, অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াত অপশ্যন দিয়া আছে ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী, সৰ্বপল্লী ৰাধাকৃষ্ণ আৰু গোপীনাথ বৰদলৈ। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ৰাজীৱ গান্ধী। অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধী। নেক্সট কুৱেশ্যন, কদমকলি আৰু পদুমকলি কাৰ কবিতা পুথি? ইয়াত অপশ্যন দিয়া আছে ৰজনীকান্ত বৰদলৈ, লক্ষ্মীনাথ বেজবৰুৱা, দেৱকান্ত বৰকাকতি আৰু নীলা বাইদেউ। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যন, 1973 চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ হোৱাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? ইয়াত অপশ্যন দিয়া আছে গোপীনাথ বৰদলৈ, তৰুণ গগৈ, ছৈয়দা আনোৱাৰ তাইমুৰ আৰু শৰৎচন্দ্ৰ সিংহ। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ শৰৎচন্দ্ৰ সিংহ। নেক্সট কুৱেশ্যন, মায়ামৰা সত্ৰৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াত অপশ্যন দিয়া আছে শংকৰদেৱ, মাধৱদেৱ, অনিৰুদ্ধদেৱ আৰু বিশ্বদেৱ। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ অনিৰুদ্ধদেৱ। নেক্সট কুৱেশ্যন, বিশ্ব ৰেডিঅ' দিৱস কেতিয়া পালন কৰা হয়? ইয়াত অপশ্যন দিয়া আছে 11 ফেব্ৰুৱাৰী,
25 জানুৱাৰী, 13 ফেব্ৰুৱাৰী আৰু 12 এপ্ৰিল। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ 13 ফেব্ৰুৱাৰী। বিশ্ব ৰেডিঅ' দিৱস 13 ফেব্ৰুৱাৰীৰ দিনা পালন কৰা হয়। নেক্সট কুৱেশ্যন, নেপালৰ ৰাজধানী কি? ইয়াত অপশ্যন দিয়া আছে ভূপাল, কাঠমাণ্ডু, গেংটক আৰু টকিঅ'। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ কাঠমাণ্ডু। নেক্সট কুৱেশ্যন, প্ৰস্ৰাৱ প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল? ইয়াত অপশ্যন দিয়া আছে ৰুদ্ৰসিংহ, বিশ্বসিংহ, প্ৰতাপ সিংহ আৰু চুকাফা। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ প্ৰতাপ সিংহ। নেক্সট কুৱেশ্যন, বঙাইগাঁও তেল শোধনাগাৰটো কোন জিলাত আছে? ইয়াত অপশ্যন দিয়া আছে তিনিচুকীয়া, বঙাইগাঁও, চিৰাং আৰু গুৱাহাটী। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ চিৰাং। নেক্সট কুৱেশ্যন, খালী চকুৰে কোনটো গ্ৰহ দেখা পোৱা যায়? ইয়াত অপশ্যন দিয়া আছে শনি গ্ৰহ, শুক্ৰ গ্ৰহ, বৃহস্পতি গ্ৰহ আৰু বুধ গ্ৰহ। ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ শুক্ৰ।